Hello friends, this is your host and host RJ Okul, the romantic jockey. So বন্ধুসকল, মই আজি আপোনালোকৰ লৈ আহিছোঁ এটা কাহিনী, এটা প্ৰেমৰ কাহিনী। আজি আমাৰ কাহিনীটোৰ নাম হৈছে নাজানিলো নবুজিলো। হয়, আজি আমাৰ কাহিনীটোৰ নাম হৈছে নাজানিলো নবুজিলো। আৰু আজি আমাৰ কাহিনীটো আগবঢ়াইছে বিকাশ ৰঞ্জনে গুৱাহাটীৰ পৰা। তেওঁৰ কাহিনীটো আৰম্ভ হয় ফেচবুকৰ পৰা। হয়, ফেচবুকৰ পৰা তেওঁৰ কাহিনীটো আৰম্ভ হয়। আৰু আজিকালি প্ৰায়ভাগৰে লাভ ষ্টৰী আই থিংক ফেচবুকৰ পৰা আৰম্ভ হয়, নহয় জানো? বিকাশৰ কাহিনীটো আৰম্ভ হৈছে বিকাশে যেতিয়া ফেচবুকত নিউজ ফিড চাই আছিলে। আৰু নিউজ ফিড চাই থাকোঁতেই হঠাৎ এজনী ছোৱালীৰ এটা ফেচবুক একাউণ্টত তেওঁ চকু পৰে। আৰু সঁচাই সেই ফেচবুক একাউণ্টৰ ছোৱালীজনী বিৰাটেই ধুনীয়া আছিলে। আৰু ইমানেই মৰম লগা সেই ছোৱালীজনী যে বিকাশে ফ্ৰেণ্ড ৰিকুৱেষ্ট নপঠিয়াকৈ তেওঁ থাকিব নোৱাৰিলে। আৰু ফাইনেলি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই দিলে। আৰু লাকিলি সেইদিনাখনেই সেই ছোৱালীজনীয়ে বিকাশৰ ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰিলে। আৰু তাৰপিছত আৰম্ভ হ'ল তেওঁলোকৰ হাই হেল্ল' ক'ত থাকা, কি পঢ়ি আছা, এটচেট্ৰা এটচেট্ৰা। আৰু তাৰপিছত তেওঁলোকৰ বন্ধুত্ব লাহে লাহে গভীৰ হ'ব ল'লে। আৰু তেওঁলোকে ডিচিশ্যন ল'লে যে আমি লগ কৰোঁ বুলি। আৰু যোনদিনাখন তেওঁলোকে ফাৰ্ষ্ট লগ কৰিছে সেইদিনাখনে কিন্তু বৰষুণ পৰিলে। আৰু সেই বৰষুণৰ বতৰতেই বিকাশে কিন্তু সেই ছোৱালীজনীক প্ৰপ'জ কৰি দিলে। আৰু সেই বাৰিষা বতৰত এই ছোৱালীজনীয়ে বিকাশৰ প্ৰেমৰ প্ৰস্তাৱ কিন্তু গ্ৰহণ কৰিলে। আৰু তাৰপিছত আৰম্ভ হয় তেওঁলোকৰ প্ৰেমৰ যাত্ৰা। নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে, চুৱানা পৰিলো তোমাৰে প্ৰেমতে, নোৱাৰো থাকিবলে অকলে অকলে, গুচি যাম দূৰণিলে তোমাকে নাপালে। বিকাশৰ প্ৰেমৰ যাত্ৰা কিন্তু অতি সুন্দৰভাৱে আগবাঢ়ি আছিলে। কিন্তু হঠাৎ নামি আহে অমানিশা তেওঁলোকৰ জীৱনত। সেই ছোৱালীজনীৰ এক্স তাইৰ লাইফলৈ ঘূৰি আহিল। আৰু ছোৱালীজনী তাৰপিছত কনফিউজ হৈ পৰিলে যে একচুৱেলি তাই কাক বেছি ভাল পায় আৰু কাক সঁচাকৈ ভাল পায়, কাৰ অবিহনে তেওঁ থাকিব নোৱাৰে। তাই কনফিউজ হৈ গ'ল। আৰু ফাইনেলি সেই ছোৱালীজনীয়ে ডিচিশ্যন ল'লে যে তাই একচুৱেলি তাইৰ এক্সকহে বহুত বেছি ভাল পায় আৰু সেই এক্সৰ অবিহনে তাই থাকিব নোৱাৰে। কিন্তু বিকাশৰ কি হ'ব? বিকাশৰ জীৱনত নামি আহিল এক ধুমুহা, নামি আহিল এক বিষাদ। আৰু সেই বিষাদত তেওঁ অৱশেষত ক'ব বিচাৰে আমাক এইষাৰি লাইন, তুমি আৰু তোমাৰ ভাৱনা, তুমি আৰু তোমাৰ স্মৃতি আজিও সজীৱ হৈ আছে মোৰ হৃদয়ত। তোমাৰ সেই মৰম লগা মিঠা মিঠা কথাবোৰ কেনেকৈ পাহৰিবলৈ ভালপোৱাৰ অভিনয়টো কৰা নাছিলোঁ মই। সঁচা অন্তৰৰ ভালপোৱা আজিও সজীৱ হৈ আছে তোমাৰ অপেক্ষা। জানো তুমি যে মোৰ নোহোৱা, কিন্তু মনে যে মানিব নিবিচাৰে। তোমাকেইতো সকলো দিলোঁ নিজৰ বুলি, এতিয়ানো কেনেকৈ ঘূৰাই ল'ম মোৰ মৰম ভালপোৱাবোৰ? সেয়াতো কোনো বস্তু নহয় যে সেই মন গ'ল দিলোঁ আৰু এই মন গ'ল ঘূৰাই ল'লোঁ। ভালপোৱা জানো কিবা ল'ৰা ধেমালি হয়? মোৰ মতেতো কেতিয়াও নহয়। কিন্তু ল'ৰা ধেমালিৰ দৰে কিয় যে তুমি সকলো পাহৰি সাঁতুৰি গ'লা? কিয়? নুবুজিলো ক'তে কিনো ভুল হ'ল, তাই উশাহ মোৰ মায়াবিনী, সুখে দুখে দগৰি প্ৰতি খোজৰ প্ৰভাতী। আজিও জানা, বন্ধুৰ সৈতে যেতিয়া নিশা মদৰ নিচাত বহো, তোমাৰ কথাই বৰকৈ কন্দুৱাই। তথাপিও যেন চকুলো বৈ বৈ শেষ নহয়। শেষ হ'ব যেতিয়া জীৱনে মোৰ হাৰ মানিব। এবাৰলৈ হ'লেও মনত পেলাব মোক, এটি তোমাৰ
নাজানিলো নুবুজিলো কতে কিনো ভুল হ'ল নাজানিলো চ' বন্ধুসকল আজি আমাৰ কাহিনীটো কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক কৰিব নাপাহৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অ'কে ফ্ৰেণ্ডছ বাই বাই চি ইউ চুন